মৰমৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ওচৰত তোমালোকৰ ৰাজনীতি বিজ্ঞানৰ পাঠটিৰ ৩ নম্বৰ যিটো লেচন, সেই লেচনটোৰ বিষয়ে মই তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। ২ নম্বৰ লেচনৰ প্ৰায় তোমালোকৰ কুৱেশ্যনখিনি শেষেই হ'ল, দিয়াই হ'ল। চুবিয়াৰ আছে শীতল যুদ্ধৰ কুৱেশ্যন দি থাকোঁতেও মই তোমালোকক চুবিয়াৰ আছে ভাঙোন দি দিলোঁ তাৰ লগত ৰিলেটেড থকাৰ বাবে। গতিকে আজি মই তোমালোকৰ সেই ৩ নম্বৰ লেচনটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকৰ পাঠটো হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ব ৰাজনীতিত আধিপত্য। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক এই পাঠটো বুজাবলৈ যোৱাৰ আগতেই আনকেইটা ক্লাছত নোকোৱা কথা এটা ক'বলৈ যাওঁ। তোমালোকক মই কৈছোঁ যে মোৰ চেনেলটো তোমালোকে মন দি পঢ়িবা, আৰু তোমালোকৰ অভিভাৱকসকললৈ মই এটা অনুৰোধ কৰিছোঁ যে তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটো জ্ঞান বৃক্ষ চেনেলটো পঢ়িবলৈ যাতে তেখেতসকলে ল'ৰা ছোৱালীখিনিক অনুপ্ৰাণিত কৰে বা কয়। গতিকে আৰু কি কৰিবা, তোমালোকে মোৰ লেচনটো কিন্তু মোৰ ছাত্ৰ ছাত্ৰীসকল মোৰ কিন্তু তোমালোকে এই চেনেলটো তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, আৰু কাষতে থকা বেল আইকনটো টিপি দিবা। তেতিয়া মোৰ পাছতে হয় তোমালোকে ভিডিঅ'খিনি পাই থাকিবা। এতিয়া তোমালোকৰ লগত মই আলোচনালৈ আহোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ব ৰাজনীতিত আধিপত্য। এতিয়া চোৱা, তোমালোকে যেতিয়া শীতল যুদ্ধৰ পাছত কি হ'ল, তোমালোকক ইতিমধ্যে কোৱা হ'ল যে ছোভিয়েট ৰাছিয়াৰ পতন হ'ল, মানে ছোভিয়েট ৰাছিয়াৰ ভাঙোন হ'ল। যিকোনো কাৰণতে হওক, সেইখিনি কাৰণখিনি মই তোমালোকৰ লগত যোৱা ক্লাছত আলোচনা কৰিছোঁ। এতিয়া কি হ'ল, ছোভিয়েট ৰাছিয়াৰ ভাঙোন হ'ল। ছোভিয়েট ৰাছিয়াৰ ভাঙোনৰ পাছত বিশ্ব ৰাজনীতিত কি হ'ল, আমেৰিকাৰ আধিপত্যৰ সূচনা হ'ল। মানে বিশ্ব ৰাজনীতিত কেৱল এটা দলৰ আধিপত্য হ'ল। আমেৰিকাৰ মানে ছুপাৰ পাৱাৰ বিশ্ব ৰাজনীতিত আমেৰিকাৰ কি হ'ল, আধিপত্যৰ কেৱল আমেৰিকাৰহে আধিপত্যৰ সৃষ্টি হ'ল। চ' মই এতিয়া আমেৰিকাৰে আধিপত্য যে হ'ল, তাৰ কেইটামান কথা মই আলোচনা কৰিম। বিশ্ব ৰাজনীতিত আমেৰিকাৰ, আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আমেৰিকাৰ ভূমিকা, মানে আধিপত্য কেনেকুৱা, এইখিনি কথা আলোচনা কৰিম। আজি মই তোমালোকৰ আগত সেই বিশ্বৰ ৰাজনীতিত মানে আমেৰিকাৰ যে আধিপত্য হৈছিল, তাৰ এটা আধিপত্য যে আছিল, সেই কেইটামান আধিপত্যৰ বিষয়ে মই তোমালোকৰ লগত আলোচনা কৰিম। তাৰ মই প্ৰথম তোমালোকক এটা আধিপত্যৰ বিষয়ে ক'বলৈ ওলাইছোঁ আমেৰিকাৰ। চোৱা, প্ৰথম উপসাগৰীয় যুদ্ধ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। প্ৰথম উপসাগৰীয় যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য কেনেকুৱা আছিল। চ' তোমালোকে শুনা এতিয়া। 1990 চনৰ আগষ্টত কি হ'ল, ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল। কুৱেইট নামৰ ৰাষ্ট্ৰখন কি হৈছিল, ইৰাকে আক্ৰমণ কৰিছিল। কেতিয়া? 1990 চনৰ আগষ্টত ইৰাকে কুৱেইট আক্ৰমণ কৰি ইয়াৰ লগত চামিল কৰি লৈছিল। মানে কাৰ লগত? ইৰাকৰ লগত চামিল কৰি লৈছিল। এই ক্ষেত্ৰত কেইবালানিও কিন্তু কূটনৈতিক আলোচনা হৈছিল, ডিপ্ল'মেটিক যিখিনি ডিছকাশ্যন দেশসমূহৰ মাজত। গতিকে সেই কেইবালানিও কি হৈছিল, কূটনৈতিক আলোচনা হৈছিল যাতে কুৱেইটক ইৰাকৰ পৰা মুক্ত কৰিব পৰা যায়। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘয়ো হস্তক্ষেপ কৰিছিল। মানে বহুতো আলোচনা কৰা হৈছিল, বহুতো কূটনৈতিক সিদ্ধান্ত ল'বলৈ যোৱা হৈছিল যে যিকোনো প্ৰকাৰেই নহওক, কুৱেইটক ইৰাকৰ পৰা কি কৰিব লাগিব, মুক্ত কৰিব লাগিব। কি হ'ল, সেয়েহে ৰাষ্ট্ৰসংঘৰ ওচৰত এটা প্ৰত্যাহ্বান আহি পৰিছিল যে শক্তি প্ৰয়োগ কৰি হ'লেও কিন্তু কুৱেইটক ইৰাকৰ পৰা মুক্ত কৰিব লাগিব। কুৱেইটক ইৰাকৰ কবলৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে 34খন ৰাষ্ট্ৰৰ কি হ'ল, কিমান সৈন্য, প্ৰায় 6,60,000 এনেকুৱা সৈন্যৰে গঠিত মিত্ৰ গোষ্ঠীৰে কি কৰিছিলে, সেনাই ইৰাকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। কিমানখন? 34খন ৰাষ্ট্ৰৰ প্ৰায় 6,60,000 সৈন্য। এনেকুৱা প্ৰায় এবাউট ইমানখিনি, তাতকৈ হয়তো বেছি, ইমানখিনি সৈন্য কি কৰিছিলে, 34খন ৰাষ্ট্ৰৰ মিত্ৰ গোষ্ঠীয়ে তেওঁলোকৰ সৈন্য পঠিয়াই কি কৰিছিল, ইৰাক আক্ৰমণ কৰিছিল আৰু ইৰাকক পৰাস্ত কৰিছিল। এই যুদ্ধখনক কি বুলি কোৱা হয় গম পোৱা নে? আৰু এই যুদ্ধখনক প্ৰথম উপসাগৰীয় যুদ্ধ বুলি কোৱা হয়। তোমালোকৰ 2 নম্বৰ কুৱেশ্যন কেতিয়াবা আহে, মানে প্ৰথম উপসাগৰীয় যুদ্ধ বুলিলে কি বুজা। তেতিয়া তোমালোকৰ কি হয় যে ইৰাকে যেতিয়া 1990 চনৰ আগষ্ট মাহত কুৱেইট আক্ৰমণ কৰিছিল, কুৱেইটক যেতিয়া ইৰাকৰ অংশ কৰি লৈছিল, তেতিয়া কি হৈছিল, বহুতে কি কৰিছিল, বহুত ৰাষ্ট্ৰই সেই ইৰাকক
ইৰাকৰ পৰা কুৱেইটক মুক্ত কৰিবলৈ বিচাৰিছিল ৰাষ্ট্ৰসংঘই ইয়াত ইণ্টাৰফেয়াৰ কৰিছিল হস্তক্ষেপ কৰিছিল তাৰ পাছত কি হ'ল 34খন ৰাষ্ট্ৰই কি কৰিছিল তেওঁলোকৰ সৈন্য পঠিয়াই পেলাই ইৰাক আক্ৰমণ কৰিছিল আৰু ইৰাকক পৰাস্ত কৰিছিল আৰু সেই বুলি নহয় এই যুদ্ধখনকে কি বুলি কোৱা হয় প্ৰথম উপসাগৰীয় যুদ্ধ বুলি কোৱা হয় আৰু ৰাষ্ট্ৰসংঘৰ এই সামৰিক অভিযান যিটো ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা যিটো সামৰিক অভিযান কৰা হৈছে মানে সামৰিক অভিযান আৰম্ভ কৰা হৈছিল ইৰাকক পৰাস্ত কৰিবৰ বাবে সেইটো কি বুলি কোৱা হয় মৰুভূমি ধুমুহা অভিযান বুলি কোৱা হয় শুনিলা এই যুদ্ধখনক কি বুলি কোৱা হয় প্ৰথম উপসাগৰীয় যুদ্ধ তাৰ পিছত আকৌ কি হয় ৰাষ্ট্ৰসংঘই যে ইয়াত ইণ্টাৰফেয়াৰ কৰিছিল তেওঁলোকেও যে সামৰিক বাহিনী পঠাই ইয়াত মানে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল সেইকাৰণে এই যুদ্ধখনক কি বুলি কোৱা হয় মৰুভূমি ধুমুহা অভিযান বুলিও কোৱা হয় তাৰ পাছতে ৰাষ্ট্ৰসংঘৰ সংযুক্ত সৈন্য বাহিনীৰ নেতৃত্ব বহন কৰি ৰাষ্ট্ৰসংঘৰ সংযুক্ত সেনা বাহিনীৰ নেতৃত্ব বহন কৰিছিল আমেৰিকাৰ কোনে জেনেৰেল নৰমান স্কুৱাছকফে বুজিলা যে ৰাষ্ট্ৰসংঘৰ সংযুক্ত সৈন্য বাহিনীৰ নেতৃত্ব কোনে বহন কৰিছিল যে আমেৰিকাৰ জেনেৰেল নৰমান স্কুৱাছকফে বুজিলা NORMAN নৰমান তাৰপিছত SCHWARZKOP স্কুৱাছকফে কোনে নেতৃত্ব বহন কৰিছিল আমেৰিকাৰ নৰমান স্কুৱাছকফে তাৰপিছত কি হ'ল এই সংযুক্ত সেনা বাহিনীৰ প্ৰায় 75% 75% সৈন্য আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই যিখন যুদ্ধ আছিল ইৰাকৰ লগত মানে কষ্টটো হ'ল কি কুৱেইটক ইৰাকৰ কবলৰ পৰা মুক্ত কৰা ইয়াত কি আছিল সেনা বাহিনীৰ ভিতৰত 75% সেনা বাহিনী আছিল আমেৰিকাৰ নেতৃত্ব বহন কৰিছিল আমেৰিকাৰে আৰু সেনা বাহিনীও বেছি আছিল 75% আছিল আমেৰিকাৰ ইৰাকৰ ৰাষ্ট্ৰপতি সেই সময়ৰ ইৰাকৰ ৰাষ্ট্ৰপতি সাদ্দাম হুছেইনে এই যুদ্ধখনক যদিও সকলো যুদ্ধৰ মাতৃ বুলি অভিহিত কৰিছিল কি হৈছিল কিন্তু ইৰাকৰ সেনা বাহিনী অতি সোনকালে পৰাস্ত হৈছিল আৰু কুৱেইট ত্যাগ কৰিছিল বুজিলা যে কি কৰিছিল ইৰাকৰ সেই সময়ৰ ৰাষ্ট্ৰপতি সাদ্দাম হুছেইনে এই যুদ্ধখনক দ্য বেটেল অফ মাদাৰ মাতৃযুদ্ধ বুলি কৈছিল কিন্তু শেষত কি হৈছিল ইৰাকৰ সৈন্য পৰাস্ত হৈছিল আৰু তেওঁলোকে কুৱেইট ত্যাগ কৰিছিল মানে কুৱেইটখন তেওঁলোকে এৰি দিছিল প্ৰথম উপসাগৰীয় যুদ্ধখনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰু অন্যান্য ৰাষ্ট্ৰসমূহৰ সামৰিক আৰু কাৰিকৰী সক্ষমতাৰ মাজত কিন্তু যথেষ্ট ব্যৱধান আছিল দেই মানে এইটো কি প্ৰথম উপসাগৰীয় যুদ্ধখনত আমেৰিকাৰ লগত অন্যান্য ৰাষ্ট্ৰসমূহৰ কাৰিকৰী আৰু সামৰিক মানে ব্যৱধান আছিল যথেষ্ট মানে কি হৈছিল প্ৰায় ইণ্টাৰফেয়াৰ কৰিছিল লিডিং পাৰ্ট লৈছিল কোনে মানে এটা প্লেইং এ লিডাৰশ্বিপ ৰোল কোনে কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁলোকৰ প্ৰায় 75% সেনা বাহিনী তেওঁলোকৰে আছিল নেতাও আছিল তেওঁলোকৰে হয়নে নৰমান স্কুৱাছকফে তেওঁলোকৰে নেতা আছিল গতিকতে আমেৰিকাৰ অন্য ৰাষ্ট্ৰৰ লগত কিন্তু এই যুদ্ধখনত আমেৰিকাৰ সামৰিক বাহিনীৰ ব্যৱধানটো সুকীয়া আছিল মানে তাৰ পাছত কি হ'ল এই যুদ্ধখনত আমেৰিকা যুক্তৰাষ্ট্ৰ কি ব্যৱহাৰ কৰিছিল স্মাৰ্ট বোম বুজি পালা এই যুদ্ধখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্মাৰ্ট বোম ব্যৱহাৰ কৰিছিল আৰু এই স্মাৰ্ট বোম ব্যৱহাৰক লৈ বহুতো সেই সময়ত প্ৰচাৰ চলিছিল সেয়েহে মানে এই যুদ্ধখনক কম্পিউটাৰ যুদ্ধ বুলিও কৈছিল কিয় কৈছিল গম পোৱা নে আমেৰিকাৰ সেনা বাহিনীয়ে বা আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁলোকতো সেইটো সময়ত ছুপাৰ পাৱাৰ আছিল ন অন দ্য আদাৰ হেণ্ড সোভিয়েট ৰাছিয়াৰ ভাঙোন হৈছিল সোভিয়েট ৰাছিয়া পৰাস্ত হৈছিল গতিকে এই তেওঁলোকৰ যিখন আধিপত্যৰ যুদ্ধ আমেৰিকা যুক্তৰাষ্ট্ৰহে তাত কি হৈছিল তেওঁলোকৰহে লিডাৰশ্বিপ খাটিছিল তেওঁলোকেহে মানে কি হৈছিল ছুপাৰ পাৱাৰ হিচাপে আছিল সোভিয়েট ৰাছিয়া ফালৰি কাটিব লগা হৈছিল মানে পৰাস্ত হৈছিল গতিকতে কি হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰই এই ইৰাকক মানে কুৱেইটক ইৰাকৰ পৰা মুক্ত কৰাৰ যিখন যুদ্ধ সেই যুদ্ধখনত তেওঁলোকে এটা মানে লিডিং পাৰ্ট লৈছিল হয় নহয় গতিকে সেই তেওঁলোকে সেই যুদ্ধখনত স্মাৰ্ট বোম ব্যৱহাৰ কৰিছিল
সেই স্মাৰ্ট বম ব্যৱহাৰ কৰাক লৈ প্ৰচাৰ চলিছিল মানে সকলোতে টিভি চিভি এনেকুৱাবিলাকত সেইটো সময়ত সেই যুদ্ধখনৰ বহুত মানে দিছিল চবে যে চবতে এইটো প্ৰচাৰ চলিছিলে যুদ্ধখন যে আমেৰিকাই স্মাৰ্ট বম ব্যৱহাৰ কৰিছে চ' সেইকাৰণে এই যুদ্ধখনক স্মাৰ্ট বম ব্যৱহাৰ কৰাৰ বাবে এই যুদ্ধখনক কি বুলি কোৱা হৈছিল কম্পিউটাৰ যুদ্ধ বুলি কোৱা হৈছিল এই যুদ্ধখনত কেইবাটাও শৰ্ট কুৱেশ্যন আছে মই তোমালোকক ক'লোঁ প্ৰথম উপসাগৰীয় যুদ্ধ বুলি কৈছিল তাৰপিছত ক'লোঁ মৰুভূমিৰ ধুমুহা অভিযান বুলি কৈছিল তাৰপিছত ক'লোঁ যে ইৰাকৰ ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনে দ্য বেটেল অফ মাদাৰ বুলি কৈছিল হয়নে মাতৃযুদ্ধ বুলি কৈছিলে যুদ্ধখনক আকৌ এতিয়া কি বুলি ক'লোঁ মই কম্পিউটাৰ যুদ্ধ বুলি কৈছিল এই যুদ্ধখনক কম্পিউটাৰ যুদ্ধ বুলি কৈছিল যিহেতু আমেৰিকাই যুদ্ধখনত স্মাৰ্ট বম মানে ব্যৱহাৰ কৰিছিল চ' এই যুদ্ধখনক কি বুলি কোৱা হৈছিল মানে কম্পিউটাৰ যুদ্ধ বুলিও কোৱা হৈছিল তাৰপাছত কি হ'ল এই যুদ্ধখনত এই যুদ্ধখন যিদৰে টেলিভিশ্যনত দেখুওৱা হৈছিল সেই সময়ত যিদৰে টেলিভিশ্যনত দেখুওৱা হৈছিল তাক লক্ষ্য কৰি আকৌ ইয়াক কি বুলি কোৱা হয় আৰু এটা চোৱা ভিডিঅ' গেমৰ যুদ্ধ পালানে এইটো কথা তোমালোকে মাৰ্ক কৰিবা কথাটো যে ইৰাকৰ পৰা কুৱেইটক মুক্ত কৰিবৰ কাৰণে যিখন যুদ্ধ হৈছিল তাত ৰাষ্ট্ৰসংঘ ইণ্টাৰফেয়াৰ কৰিছিল মেইনলি আমেৰিকাই তাত মানে লিডিং পাৰ্ট লৈছিল 34খন ৰাষ্ট্ৰই লিডিং পাৰ্ট লৈছিল চ' 34খন ৰাষ্ট্ৰৰ পৰা সেনাবাহিনী পঠাইছিল এই যিখন যুদ্ধ হৈছিল এই যুদ্ধখনক কিন্তু ৰাজনীতি বিজ্ঞানত কেইবা প্ৰকাৰৰ বুলি কোৱা হয় তোমালোকে ভয় নাখাবা যে প্ৰথম উপসাগৰীয় যুদ্ধকো কাক বুলি কোৱা হয় সেইটো তোমালোকৰ মনত যদি আগতে কিবা কনফিউজন আছিল যে প্ৰথম উপসাগৰীয় যুদ্ধ কি মৰুভূমিৰ ধুমুহা অভিযান কি কম্পিউটাৰ যুদ্ধ কি মানে দ্য বেটেল অফ মাদাৰ মাতৃযুদ্ধ কি এনেকুৱাবিলাক যে তোমালোকৰ মনত প্ৰশ্ন হৈছিল তেতিয়াহ'লে তোমালোকে আজিৰ পৰা মোৰ এই ভিডিঅ'টো চাই তোমালোকে এটা কথা নিশ্চয় উপকৃত হ'বা যে কুৱেইটৰ পৰা ইৰাকক মুক্ত কৰিবৰ কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত ৰাষ্ট্ৰসংঘৰ নেতৃত্বত যি 34খন ৰাষ্ট্ৰ মিত্ৰ গোষ্ঠী হৈ ইৰাকক মানে যুদ্ধ কৰি ইৰাকৰ এগেইনষ্টত যুদ্ধ কৰি পৰাস্ত কৰিছিল সেই যুদ্ধখনক প্ৰথম উপসাগৰীয় যুদ্ধ মৰুভূমি ধুমুহা অভিযান কম্পিউটাৰ যুদ্ধ দ্য বেটেল অফ মাদাৰ এতিয়া আকৌ কি বুলি কোৱা হৈছে যে ভিডিঅ' গেমৰ যুদ্ধ ভিডিঅ' গেমৰ যুদ্ধ বুলি ক'ব পাৰি কিয় যে এই যুদ্ধখনক সেই সময়ত যেনেদৰে টেলিভিশ্যনত প্ৰচাৰ কৰা হৈছিল চ' এই যুদ্ধখনক ভিডিঅ' গেমৰ যুদ্ধ বুলিও সেইটো সময়ত হৈছিল কম্পিউটাৰ যুদ্ধ বুলি ক'লোঁ ভিডিঅ' গেমৰ যুদ্ধ বুলি ক'লোঁ হয় নহয় এই যুদ্ধখনক কেইবা প্ৰকাৰ বুলি কোৱা হয় তাৰপিছত কি হ'ল সমগ্ৰ বিশ্বৰ দৰ্শকে ইৰাকৰ সৈন্যৰ ধ্বংস কি হৈছিল ঘৰৰ ভিতৰত থাকি দেখিবলৈ পাইছিল মানে ইয়াৰ জীৱন্ত ৰেখাৰ দৰে দেখিবলৈ পাইছিল সেই সময়ত কেনেকৈ যে সেই সময়ত টেলিভিশ্যনত এই যুদ্ধখনৰ বিষয়ে মানে সমগ্ৰ দৃশ্য তাত দেখুওৱা হৈছিল টেলিভিশ্যনত দেখুওৱা হৈছিল তাৰপিছত চোৱা প্ৰথম এই উপসাগৰীয় যুদ্ধখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিন্তু আধিপত্য বিস্তৃতভাৱে দেখা যায় ন মানে কিয় কৈছোঁ যে তোমালোকক মই বুজাই আগৰ মানে এইটো তোমালোকক এই মুহূৰ্তত তোমালোকক কৈ গৈছোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰই 75% সৈন্যবাহিনী প্ৰয়োগ কৰিছিল তাৰপিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰে লিডিং পাৰ্ট আছিল হয়নে তাৰপিছত আকৌ কি হৈছিল তেওঁলোকে আকৌ সেনাবাহিনী তেওঁলোকৰে বেছি পঠিয়াইছিল তেওঁলোকে স্মাৰ্ট বম ইউজ কৰিছিল ন সেইকাৰণে সেইবিলাক কাৰণত কোৱা হয় যে এই যুদ্ধখনত আমেৰিকাৰ আধিপত্য অধিক আছিল আমেৰিকাই এই যুদ্ধখনৰ জৰিয়তে কিন্তু আধিপত্য বিস্তাৰ কৰিবলৈ বিচাৰিছিল দেই আমেৰিকাৰ নিজৰ মানে কি হ'ল এককেন্দ্ৰিক একদলীয় আধিপত্য হৈ গৈছিলতো মানে কি হৈছিল আমেৰিকাৰহে আধিপত্য বিস্তাৰ হৈছিল সেইটো সময়ত চ' জেনেৰেলি আমেৰিকাই কি কৰিছিল তেওঁলোকৰ আধিপত্য বিস্তাৰ কৰিছিল থ্ৰু এই যুদ্ধখনৰ যোগেদি তেওঁলোকে কি কৰিছিল তেওঁলোকৰ 75% তেওঁলোকে শ্বেয়াৰ কৰিছিল যুদ্ধখনত তেওঁলোকে সহযোগিতা কৰিছিল গতিকে তেওঁলোকৰ আধিপত্য যুদ্ধখনত বেছি আছিল হয় নহয় তাৰপাছত সেই যুদ্ধখনত তেওঁলোকে যিমান অৰ্থনৈতিকভাৱেও সহায় কৰিছিল সেই যুদ্ধখনত তেওঁলোকে অৰ্থনৈতিকভাৱে মেইন ইণ্টাৰফেয়াৰ কৰিছিল মানে তেওঁলোক এখন সবল ৰাষ্ট্ৰ আছিল ছুপাৰ পাৱাৰ আছিল সেই সময়ত ন গতিকে তেওঁলোকে কি কৰিছিল অৰ্থনৈতিকভাৱেও যুদ্ধখনত বহুতো টকা পইচা খৰচ কৰিছিল তাতকৈ অধিক ধন জাৰ্মানী জাপান আৰু সৌদি আৰবৰ পৰা লাভ কৰিছিল তেওঁলোকে যিখিনি টকা খৰচ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ টকা যথেষ্ট খৰচ কৰিছিল সেই টকাখিনি কিন্তু তেওঁলোকৰ আৰু ক'ৰ পৰা আহিছিল জাৰ্মানী ফ্ৰান্স আৰু সৌদি আৰবৰ পৰাও এই টকাখিনি আহিছিল মানে তেওঁলোকে যুদ্ধখনত আমেৰিকা যুক্তৰাষ্ট্ৰক সহায় কৰিছিল এইটো ক্ষেত্ৰত তাৰপিছত তদুপৰি এই যুদ্ধখনৰ জৰিয়তে কি হৈছিল কুৱেইটক মুক্ত কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কুৱেইটৰ পৰা মুনাফা আদায় কৰিছিল কুৱেইটক যে মুক্ত কৰি দিছিল ইৰাকৰ পৰা তাৰ পৰিৱৰ্তে কিন্তু
কি কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই কুৱেইটৰ পৰা মুনাফা আদায় কৰিছিল মই তোমালোকক আগতেও এই কথাটো বুজাই থোৱা আছে যে without diplomacy political is not success political could not be success without diplomacy নহলে politics without diplomacy politics কেতিয়াও সাকসেস হ'ব নোৱাৰে গতিকে কি হল যে তাতো সোৱা ডিপ্লোমেসি আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ কুৱেইটক যে ইৰাকৰ পৰা মুক্ত কৰি দিলে সব কুৱেইটৰ পৰাও কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই মুনাফা আদায় কৰিছিল সেইসময়ত মুনাফা মিন্স বেনিফিট মানে লাভ আদায় কৰিছিল ন গতিকে প্ৰথম উপসাগৰীয় যুদ্ধৰ সময়ত জৰ্জ H.W. প্ৰথম উপসাগৰীয় যুদ্ধৰ সময়ত জৰ্জ H.W. বুছ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি সেই সময়ত ইৰাকৰ ৰাষ্ট্ৰপতি আছিল সাদ্দাম হুছেইন আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল সেই সময়ত জৰ্জ H.W. এই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল তো সো তোমালোকে এটা ভালকৈ চাকে বুজি পালা ন প্ৰথম উপসাগৰীয় যুদ্ধ কি প্ৰথম উপসাগৰীয় যুদ্ধ মই আকৌবাৰ তোমালোকক ৰেকৰ্ড কৰি দিছোঁ তোমালোকে একদম ধুনীয়াকৈ তোমালোকে বুজি পাই যাবা কোনো মানে নোটটো মানে কিতাপখন পঢ়ি যে তোমালোকৰ কিবা কনফিউজ লাগে স্বাভাৱিকতে তোমালোকৰতো কিতাপখন পঢ়িলে কিছু ক্ষেত্ৰত তোমালোকে বুজি নাপাবও পাৰা ন সেইকাৰণে মই তোমালোকক বুজাই দিছোঁ যে আমেৰিকাৰ আধিপত্যৰ এটা মানে এটা স্কোপ ক'ত আমেৰিকাৰ আধিপত্য খটাবলৈ পাইছিল ন গতিকে আমেৰিকাই যে এটা দলৰ আধিপত্য এটা পাৱাৰ আধিপত্য হৈ গৈছিল ছবিয়াৰ ৰাছিয়াৰ ভাঙনৰ পাছত কি হৈছিল সেইটো আছিল প্ৰথম উপসাগৰীয় যুদ্ধ প্ৰথম উপসাগৰীয় যুদ্ধখন কাৰ মাজত আছিল ইৰাকৰ পৰা কুৱেইটক মুক্ত কৰিবলৈ তাত 34খন ৰাষ্ট্ৰই কিন্তু অংশগ্ৰহণ কৰিছিল মিত্ৰ গোষ্ঠী হিচাপে কিবা এটাতো কাৰোবাৰ এগেইনষ্টত যদি কেইখনমান ৰাষ্ট্ৰৰ লগ লাগে সেই ৰাষ্ট্ৰ এগেইনষ্টত যুঁজিবলৈ যোৱা ৰাষ্ট্ৰকেইখনৰ এইটো তেওঁলোকৰতো সহযোগিতা থাকিবই লাগিব ন গতিকে তেওঁলোকৰ মাজত সহযোগিতা হৈছিল 34খন ৰাষ্ট্ৰ মেইনলি ৰাষ্ট্ৰসংঘই চেষ্টা কৰিছিল কুৱেইটক ইৰাকৰ পৰা মুক্ত কৰিবৰ কাৰণে গতিকে সেই যুদ্ধখনক প্ৰথম উপসাগৰীয় যুদ্ধ বুলি কৈছিল তাৰপাছত আকৌ মৰুভূমি ধুমুহা অভিযান বুলি কৈছিল তাক তাৰপাছত কম্পিউটাৰ যুদ্ধ বুলি কৈছিল ভিডিঅ' গেমৰ যুদ্ধ বুলি কৈছিল দ্য বেটেল অফ মাদাৰ মাতৃ যুদ্ধ বুলি কৈছিল সো তোমালোকৰ এইটো কথা বুজি পালে ভালকে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানে এটা শক্তিৰ আধিপত্যৰ কি হয় এটা স্কোপ এটা উদাহৰণ তোমালোকক বুজালো কি প্ৰথম উপসাগৰীয় যুদ্ধ ইয়াৰ পাছত মই এটা তোমালোকক ক'বলৈ যাম যে 9/11 আক্ৰমণৰ প্ৰতিক্ৰিয়া 9/11নো কি 9/11 আক্ৰমণৰ প্ৰতিক্ৰিয়া ইয়াতে আমেৰিকাৰ যিটো আধিপত্য তাতে তাৰ লগতে ৰিলেটেড এইটো 9/11 মানে কি তোমালোকৰ এইটো কিন্তু খুব আহিতকা মানে খুব এটা কমন কোৱেশ্চন যে 9/11 প্ৰতিক্ৰিয়া বা 9/11 মানে কি মানে এইটো তোমালোকে মন দি শুনা 2001 চনৰ 11 ছেপ্টেম্বৰ তাৰিখে 2001 চনৰ 11 ছেপ্টেম্বৰ তাৰিখে আৰবৰ ৰাষ্ট্ৰসমূহৰ কেইজনমান বিমান অপহৰণকাৰীয়ে কি কৰিছিল আমেৰিকাৰ বাণিজ্যিক বিমান চালিত বাণিজ্যিক বিমান 4খন অপহৰণ কৰিছিল ভালকৈ শুনিবা 2001 চনৰ 11 ছেপ্টেম্বৰ তাৰিখে কোনে যে আৰবৰ ৰাষ্ট্ৰসমূহৰ কেইজনমান বিমান অপহৰণকাৰীয়ে আমেৰিকাৰ 4খন কমাৰ্চিয়েল বিমান মানে বাণিজ্যিক বিমান অপহৰণ কৰিছিল আৰু কি হৈছিল অপহৰণ কৰি কি কৰিছিল আমেৰিকাৰ কেইটামান গুৰুত্বপূৰ্ণ অট্টালিকাৰ ফালে উৰুৱাই লৈ গৈছিল সেই বিমান 4খন তাৰপিছত ইয়াৰে দুখন বিমানে নিউয়ৰ্কত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্ৰ আমেৰিকাৰ নিউয়ৰ্কতে মেইন মানে কমাৰ্চিয়েল যিখিনি মানে ইনষ্টিটিউট থাকে তাত মেইন নিউয়ৰ্কত আমেৰিকাৰ কি হ'ল ইয়াৰে দুখন বিমান কি হৈছিল নিউয়ৰ্কত অৱস্থিত আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰৰ উত্তৰ আৰু দক্ষিণ স্তম্ভ দুটাত খুন্দা মাৰিছিল বুজিলা আমেৰিকাৰ মানে যি 4খন বিমান আৰবৰ কেইখনমান আৰবৰ কি হৈছিল আৰবৰ ৰাষ্ট্ৰসমূহৰ কেইজনমান বিমান অপহৰণকাৰী অপহৰণ কৰি লৈ গৈছিল তাৰে দুখন বিমানে কি কৰিছিল আমেৰিকাৰ নিউয়ৰ্কত অৱস্থিত যিটো বাণিজ্যিক কেন্দ্ৰ সেই বাণিজ্যিক কেন্দ্ৰৰ উত্তৰ আৰু দক্ষিণ দক্ষিণৰ স্তম্ভ দুটাত পচন্দ জোৰেৰে খুন্দা মাৰিছিল বুজিলা তাৰপাছত কি হ'ল ইয়াৰ ফলশ্ৰুতিত বিশ্ব বাণিজ্যিক কেন্দ্ৰটো নিউয়ৰ্কত অৱস্থিত সেই বিশ্ব বাণিজ্যিক বৃহৎ যিটো বাণিজ্যিক কেন্দ্ৰ সেই কেন্দ্ৰটো ভাঙি চুৰমাৰ হৈ গৈছিল বুজিলা ইয়াৰে তৃতীয়খন বিমান দুখন বিমানটো সেইপিনে স্তম্ভ দুটাত খুন্দা মাৰিলে তোমালোকে গম পালে কোন উত্তৰ আৰু দক্ষিণৰ স্তম্ভ দুটাত খুন্দা মাৰিলে ন নিউয়ৰ্কত
বাণিজ্যিক কেন্দ্ৰটো সেইটো ভাঙি চুৰমাৰ হৈ গ'ল। তাৰ পাছত ইয়াৰে দুখন বিমানে কি কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ যিটো সদৰ কাৰ্যালয় কি কৰিলে সেই কাৰ্যালয় কি হ'ল পেণ্টাগন, সেইটো কাৰ্যালয়টো কি পেণ্টাগনত খুন্দা মাৰিলে। ইয়াৰে দুখন বিমানে কি কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ যিটো ভৱন পেণ্টাগন ভৱন তাক খুন্দা মাৰিলে দুখন বিমানে। তাৰপিছত তৃতীয়খন বিমানে দুখন বিমানতো সেই নিউয়ৰ্কৰ সেই বাণিজ্যিক কেন্দ্ৰতে খুন্দা মাৰিলে। তাৰপিছত সেইটো ভাঙি চুৰমাৰ কৰিলে। তাৰপাছত কি হ'ল যে নিউয়ৰ্ক মানে পেণ্টাগনত কি কৰিলে ইয়াৰ পাছত সদৰ কাৰ্যালয় যিটো আছিলে পেণ্টাগন, সেই পেণ্টাগনত তৃতীয়খন বিমানে খুন্দা মাৰিলে। মাৰ্ক কৰি যাবা দেই তোমালোকে। চতুৰ্থখন বিমান ধাৰণা কৰা অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ যিটো কেপিটেল ভৱন কংগ্ৰেছৰ PM-ৰ মানে যিটো ধৰি লোৱা সংসদৰ পাৰ্লিয়ামেণ্টৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছ ভৱনত খুন্দা মাৰিলে কোনে চতুৰ্থখন বিমানে। তাৰ চতুৰ্থখন বিমানে তাত কেপিটেল ভৱনৰ সেই স্তম্ভ পিনে উৰুৱাই লৈ গৈছিল অনুমানত কোৱা হৈছিল, কিন্তু বিশেষ কিবা বিজুতিৰ বাবে কি হ'ল পেনচিলভেনিয়াৰ এখন পথাৰত ভূপতিত হৈছিল। চোৱা প্ৰথম দুখন বিমানে ক'ত খুন্দা মাৰিলে নিউয়ৰ্কত অৱস্থিত ডাঙৰ বাণিজ্যিক কেন্দ্ৰৰ স্তম্ভ দুটাত খুন্দা মাৰিলে, উত্তৰ দক্ষিণ চাইডৰ স্তম্ভ দুটাত খুন্দা মাৰিলে। বাণিজ্যিক কেন্দ্ৰটো ভাঙি চুৰমাৰ হৈ গ'ল। তাৰ পাছত কি কৰিলে পেণ্টাগনৰ সেই যিটো সদৰ কাৰ্যালয় তৃতীয়খন বিমানে তাত খুন্দা মাৰিলে। তাৰ পাছত চতুৰ্থখন বিমান মানে অনুমান কৰা মতে চতুৰ্থখন বিমান কি হৈছিলে যে আমেৰিকাৰ মানে সংসদৰ যিটো কাৰ্যালয় কেপিটেল মানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছ সংসদৰ যিটো কেপিটেল সেই কেপিটেলৰ ফালে উৰুৱাই লৈ গৈছিল, কিন্তু কিবা বাণিজ্যিক বিজুতিৰ বাবে কি হ'ল পেণ্টাগনৰ এখন পথাৰত ভূপতিত হ'ল মানে প্লেনখন পৰি গ'ল ভূপতিত হ'ল। আমেৰিকা যুক্তৰাষ্ট্ৰত হোৱা এনেধৰণৰ ভয়াৱহ বিমান আক্ৰমণটো কি বুলি কোৱা হয় 9/11 বুলি কোৱা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত হোৱা এই ভয়াৱহ বিমান দুৰ্ঘটনাটোক কি বুলি কোৱা হয় 9/11 বুলি কোৱা হয়, 9/11 বুলি জনা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই ভয়াৱহ বিমান আক্ৰমণত প্ৰায় 3000 লোকৰ প্ৰাণহানি হৈছিল। এই আক্ৰমণটোত 3000 লোকৰ প্ৰাণহানি হৈছিল। এই আক্ৰমণটো 1814 চনত ৱাশ্বিংটন DC ব্ৰিটিছসকলে জ্বলোৱা আৰু 1941 চনত কি হ'ল পাৰ্ল হাৰ্বাৰ জাপানৰ আক্ৰমণৰ লগত যাব পাৰি। এইটো আক্ৰমণক কিহৰ লগত কম্পেয়াৰ কৰিব পাৰি চোৱা যে এই আক্ৰমণটো 3000 লোকৰ প্ৰাণহানি হৈছিল। তাৰপিছত এই আক্ৰমণটো 1814 চনত ৱাশ্বিংটন DC ব্ৰিটিছসকলে জ্বলোৱা আৰু 1941 চনত পাৰ্ল হাৰ্বাৰ জাপানে কৰা আক্ৰমণৰ লগত এই আক্ৰমণটোক তুলনা কৰিব পাৰি, যাব পাৰি, কম্পেয়াৰ কৰিব পাৰি। এই আক্ৰমণটো 1776 চনত আমেৰিকা যুক্তৰাষ্ট্ৰ গঠন হোৱাৰ পিছত সবাতোতকৈ বৃহৎ আক্ৰমণ। কোনটো আক্ৰমণ? এই যিটো বিমান অপহৰণৰ যিটো আক্ৰমণ এইটো সবাতোতকৈ ডাঙৰ আক্ৰমণ হয়নে? আৰু এই বিমান আক্ৰমণে কিন্তু 2001 চনৰ 11 ছেপ্টেম্বৰত হোৱা এই বিমান আক্ৰমণে আমেৰিকাক কিন্তু ক্ষুব্ধ কৰি তুলিছিল। আমেৰিকাক একেবাৰে কি কৰি তুলিছিল হিংস্ৰ কৰি তুলিছিল, মানে প্ৰতিবাদৰ জুই জ্বলিছিল তেওঁলোকৰ অন্তৰত। আমেৰিকাৰ অন্তৰত কি হৈছিল প্ৰতিবাদৰ দাবানল জ্বলিছিল, প্ৰতিবাদৰ জুই জ্বলিছিল। ইতিমধ্যে ক্লিণ্টনৰ সলনি পূৰ্বৰ H.W. বুশ্বৰ পুত্ৰ ৰিপাব্লিকান দলৰ কি হৈছিল প্ৰাৰ্থী জৰ্জ W. বুশ্ব আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল। তাৰ পাছত মানে কি হৈছিল যে ইতিমধ্যে ক্লিণ্টনৰ সলনি পূৰ্বৰ যি ৰাষ্ট্ৰপতি H.W. বুশ্বৰ পুত্ৰ ৰিপাব্লিকান দলৰ কোন হৈছিল জৰ্জ বুশ্ব সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল। জৰ্জ বুশ্ব আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ মানে আমেৰিকাৰ যুক্তৰাষ্ট্ৰপতি সেই সময়ত চিন্তান্বিত হৈছিল বহুত। তেওঁ বহুত চিন্তা কৰিছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰত ইমান এটা ডাঙৰ ভয়াৱহ আক্ৰমণ হ'ল বিমান আক্ৰমণ, তেওঁ তাৰ প্ৰতি বহুত চিন্তান্বিত হৈছিল হয়নে? তাৰ পাছত কি হৈছিল তেওঁ বিশ্বব্যাপী সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে স্থায়ী স্বাধীনতা অভিযান চলাইছিল। এই যে বিশ্বব্যাপী সন্ত্ৰাসবাদ যিটো চলিছিল এই সন্ত্ৰাসবাদৰ বিপক্ষে তেওঁ কি কৰিছিল স্থায়ী স্বাধীনতা অভিযান নামেৰে এটি অভিযান খুলিছিল। আৰু এই অভিযান 11 ছেপ্টেম্বৰৰ আক্ৰমণৰ সৈতে বিশেষভাৱে জড়িত বুলি সন্দেহ কৰা লোকসকলক এই অভিযানত কি কৰিছিল সন্দেহ কৰা লোকসকলক
ওপৰত আৰম্ভ কৰিছিল এই অভিযানটো কাৰ ওপৰত আক্ৰমণ স্থায়ী কি হৈছিল এই অভিযানটো কি বুলি কয় স্থায়ী স্বাধীনতা অভিযান আৰু এই অভিযানৰ কাক লক্ষ্য কৰা হৈছিল যে মানে 9/11 যিটো সন্ত্ৰাসবাদ সেই সন্ত্ৰাসবাদৰ লগত জড়িত লোকসকলক বেছিকৈ ইয়াত অন্তৰ্ভুক্ত কৰাইছিল মানে তেওঁলোকক ধৰা হৈছিল তেওঁলোকক ইয়াৰ এই ভয়াবহ অভিযান যোনে চলাইছিল এই ভয়াবহ অভিযান কোনে চলাইছিল যে অল কায়দা আৰু আফগানিস্তানৰ তালিবানীসকলে তেওঁলোকৰ ওপৰত এই অভিযান চলাইছিল তেওঁলোকক ধৰি অনা হৈছিল তেওঁলোকক সন্ত্ৰাসবাদী হিচাপে তেওঁলোকৰ ওপৰত এই অভিযান চলোৱা হৈছিল আৰু কি হৈছিল এই অল কায়দাৰ যিটো তালিবানীসকলৰ অল কায়দাৰ ওপৰত তেওঁলোকে যি মেইনলি অভিযান চলাইছিল এই অভিযানটোৰ মেইন কাৰণ আছিল কিহৰ ওপৰত বেছিছ আছিল যে ই হৈছিল 9/11 আক্ৰমণ আমেৰিকাৰ ওপৰত চলোৱা বিমান অপহৰণকাৰী আক্ৰমণ গতিকে এই আক্ৰমণৰ ফলস্বৰূপে কি হৈছিল জৰ্জ বুছে ৰাষ্ট্ৰপতিৰ দায়িত্ব লৈ তেওঁ কি কৈছিল এই অভিযানটো চলাইছিল এই অভিযানৰ কি হৈছিল যে যিখিনিয়ে তেওঁলোকৰ ওপৰত আক্ৰমণ চলাইছিল বিশেষকৈ 9/11 আক্ৰমণ মানে অল কায়দাসকল তাৰপিছত আকৌ অল কায়দা আৰু মানে যিখিনি মানুহ আৰু কি তালিবানসকলৰ তেওঁলোকে তালিবানসকলৰ মানে তালিবানসকলৰ যিখিনি তেওঁলোকৰ এই শাসন মানে কি তেওঁলোকে যিটো আমেৰিকাৰ ওপৰত যি তেওঁলোকে সন্ত্ৰাসবাদ চলাইছিল আমেৰিকাৰ ওপৰত যি ধ্বংসলীলা চলাইছিল সেই তাক উফৰাবলৈ উঠি পৰি লাগিছিল কোন জৰ্জ বুছ তোমালোকক এতিয়া মই এইটো কথা বুজালো 9/11 মানে কি ইয়াৰ পাছত তোমালোকক মই আমেৰিকাৰ আধিপত্যৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আমেৰিকাৰ আধিপত্য ইয়াৰ পাছত আৰু বুজাম চ' আজিলৈ থেংকছ